এয়া বৰুৱা গাঁৱৰ মনপচুৱা বিহু হুঁচৰি দল বিহু প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। ৰঙালী বিহু পাই আমাৰ মন আছিলে কান্ধতে ধুলেতি মুখতে পাতি পাতি বিহু মাৰিবলৈ। এয়া মনপচুৱা বিহু হুঁচৰি দল আপোনালোকৰ মাজত প্ৰদৰ্শন কৰি আছে আৰু আপোনালোকে দেখি আছে। এয়া হে ৰাইজৰ কুশলাৰ্থে বোলা জয় হৰি বোলা। হে চাউলো চুকাফা তেৱে হিয়া দিৰজা ওৰে নাতি পুতি বিহুতে কৰি এয়া বৰষুণৰ বতৰটো দৰ্শকে সুন্দৰভাৱে উপভোগ কৰি আছে। দেউৰে নাতি পুতি আমি বিহুতে কৰি যাওঁ ধেমালিও। ৰৈ ফুল ৰম বিজুলী সম বহাগৰ বিহু পায় গা কৰে ৰম জম ৰৈ ফুল ৰম বিজুলী সম বহাগৰ বিহু
এয়া কি সুন্দৰভাৱে লহৰী প্ৰদৰ্শন কৰিছে। সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰিছে আৰু এই বিহু ঢোল পেঁপা বাঁহী মাত শুনি সকলো হয়তো ৰখি থাকিব পৰা নাই, কাৰণ মোৰো কেমেৰা ধৰি থকাৰ মাজতে মোৰো নাচো নাচো লাগি গৈছে। সুন্দৰভাৱে দৰ্শকে ভিডিঅ' উপভোগ কৰি আছে আৰু বিহুৰ যিহেতু আমাৰ অসমীয়া বিহুৰ জাতীয়গত উৎসৱ, সেয়েহে বিহু সকলে সুন্দৰভাৱে উপভোগ কৰি আছে।
এয়া কি সুন্দৰভাৱে পেপাৰৰ লহৰ তুলিছে আমাৰ এয়া মনপচুৱা বিহু হুঁচৰি দলৰ ককাই। আৰু পেপাৰৰ লহৰে লহৰে আমাৰ নাচনী সুন্দৰভাৱে নাচিছে আৰু লগতে যিসকল ঢুলীয়া আৰু বিহুৱা সকলোৱে পেপাৰ লহৰে লহৰে নাচিব। ওই গুড়ি পাৰে হলে হবি বুঢ়ী ও যাওঁ বুলি কয় যদি মই তোক নিব ওই ধনে মাতিলে পাহাড়ি কেটে মাতিলে পাতি এয়া মনপচুৱা বিহু হুঁচৰি দললৈ বহুত বহুত ধন্যবাদ থাকিল বিহু সুন্দৰভাৱে প্ৰদৰ্শন কৰাৰ বাবে।